হেল্ল' গাইজ, যদি আপুনি হেকাৰৰ কবলত পৰিছে বা আপোনাৰ একাউণ্টৰ পৰা কোনোবাই টকা চুৰি কৰি লৈ গৈছে, তেনেহ'লে আপুনি অলপো টেনশ্যন নকৰিব। চ' আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম, যদি আপোনাৰ একাউণ্টৰ পৰা কোনোবাই আপোনাৰ টকা চুৰি কৰি লৈ গৈছে বা আপুনি কোনো হেকাৰৰ কবলত পৰিছে বা আপোনাক মাজে মাজে হেকাৰে ফোন কৰি কৈ থাকে ATM নম্বৰ দিয়ক, এইটো নম্বৰ দিয়ক, সেইটো নম্বৰ দিয়ক। চ' যদি আপোনাৰ একাউণ্টৰ পৰা কোনোবাই টকা চুৰি কৰি লৈ গৈছে বা টকা চুৰি কৰিব বুলি আপুনি ভাবি আছে, চ' তেনেহ'লে আপোনাক এইটো ভিডিঅ' আপুনি সম্পূৰ্ণকৈ চাই থাকক। আপোনাক এনেকুৱা এটা সলিউশ্যন আজি এইটো ভিডিঅ'ত দি দিম। চ' এটা কথা, এনেকুৱা ধৰণৰ ভিডিঅ' আজিলৈকে কোনো এটা ইউটিউবাৰে এতিয়ালৈকে বনোৱা নাই। চ' গাইজ, আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম, যদি কোনোবাই আপোনাৰ একাউণ্টৰ পৰা টকা চুৰি কৰি লৈ গৈছে, মাত্ৰ 1 মিনিটত সেই টকাখিনি আকৌ আপোনাৰ যিটো একাউণ্টৰ পৰা টকা চুৰি কৰি লৈ গৈছে সেই একাউণ্টত আকৌ ঘূৰাই পাব। চ' কেনেকৈ এই কামটো কৰা সম্ভৱ। চ' যদি আপোনালোকে এইটো ভিডিঅ' ফেচবুকত চাই আছে, প্লিজ ফেচবুক পেজটো লাইক কৰি দিব, আৰু যদি ইউটিউবত চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি দিব। চ' গাইজ চাওক, এই কামটো কৰিবলৈ হ'লে প্ৰথমে আপোনাৰ মোবাইলৰ পৰা যেতিয়া আপোনাৰ টকাখিনি হেকাৰে চুৰি কৰি লৈ যাব, লগে লগে আপুনি এটা নম্বৰ ডায়েল কৰিব লাগিব, আৰু সেই নম্বৰটো মই কৈ দি আছোঁ বা ডিছপ্লেৰ পৰ্দাত সেই নম্বৰটো আহি আছে। চ' যেতিয়াই আপোনাৰ একাউণ্টৰ পৰা হেকাৰে টকাখিনি চুৰ কৰি লৈ যাব, লগে লগে আপোনাৰ মোবাইলত নিশ্চয় এটা মেছেজ আহিব। চ' তেতিয়াই লগে লগে এইটো নম্বৰ আপুনি ডায়েল কৰি দিয়ক। নম্বৰটো হ'ল যে 155260। আকৌ এবাৰ কৈ আছোঁ, ৰিপিট 155260। চ' এইটো নম্বৰত আপোনালোকে লগে লগে ফোন কৰি দিয়ক। তেতিয়া যিয়ে এই ফোনটো ৰিচিভ কৰিব, এটা অফিচৰ পৰা সেই ফোনটো ৰিচিভ কৰিব, আৰু তাৰ পৰা মানুহে আপোনাৰ কি একাউণ্ট কেতিয়া লৈছে, কেইটা বজাত কেনেকৈ লৈছে, সকলো কথা সুধিব। সোধাৰ পিছত তেওঁলোকে এটা ফৰ্ম ফিল আপ কৰিব, আৰু ফৰ্ম ফিল আপ কৰাৰ পিছত অল ইণ্ডিয়াত যিবোৰ বেংক আছে সকলো বেংকত এইটো ফৰ্ম পঠাই দিব, আৰু লগে লগে আপোনাৰ একাউণ্টৰ পৰা যিখিনি টকা হেকাৰ হৈ যাব, সেই টকাখিনি আৰু হেকাৰে উইথড্ৰল কৰিব নোৱাৰিব। চ' গাইজ, এনেকুৱা এটা ভিডিঅ' এতিয়ালৈকে মই ভবামতে কোনো এটা ইউটিউবাৰে বনোৱা নাই। চ' গাইজ, আপোনালোকে ট্ৰাই কৰি চাব পাৰে। যদি আপোনাৰ একাউণ্টৰ পৰা কোনোবাই টকা চুৰি কৰি লৈ গৈছে, নিশ্চয় আপোনালোকে 155260 এইটো নম্বৰত ডায়েল কৰি সকলোবোৰ কথা ভাঙি আপোনালোকে কৈ দিব। চ' গাইজ, আৰু এটা কথা, এই কামটো জাষ্ট 24 ঘণ্টাৰ ভিতৰত কৰিব লাগিব। 24 ঘণ্টাৰ পিছত যদি আপোনালোকে এই কামটো কৰে, তেনেহ'লে অলপো কাম নহ'ব, বেঠাই যাব, মানে বিফলে যাব, সকলোবোৰ প্ৰচেছ বিফলে যাব। যদি আপোনালোকে এই কামটো উইদাউট 24 ঘণ্টাৰ ভিতৰত কৰিব লাগিব। যদি 24 ঘণ্টাৰ পিছত কৰে, অলপো কাম নহ'ব। চ' গাইজ, আশা ৰাখিলেও ভিডিঅ'টো অলপ হ'লেও আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টোত এটা শ্বেয়াৰ কৰি দিব। আৰু লাইক কৰিবলৈ কিন্তু অকণো নাপাহৰিব। মই এনেদৰে নতুন টেকনিকেল ভিডিঅ' বা ইনফৰমেশ্যনমূলক ভিডিঅ' আপোনালোকক উপহাৰ দিবলৈ